নমস্কাৰ বন্ধুসকল কুৱেশ্যনটো আছে ৪৫০০ টকাৰ দুবছৰত সুদ ৭৫০০ টকা তেন্তে সুতৰ হাৰ কিমান কুৱেশ্যনটো কেনেকৈ কৈছোঁ প্ৰথমতে মূলধন কিমান আছে ইয়াত ৪৫০০ টকা সময় দিয়া আছে ২ বছৰ চিম্পল ইণ্টাৰেষ্ট দিয়া আছে ৭৫০ টকা এতিয়া আমাক উলিয়াবলৈ ৰেট অফ ইণ্টাৰেষ্ট একেবাৰে সহজ এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ দেখিছে ইয়াত মই সূত্ৰটো লিখি দিছোঁ SI = PRT / 100 এইটোৱে ইয়াৰ ৰামবান আৰু ইয়াতকৈ একো বেলেগ দৰকাৰ নাই ৪৫০০ টকা মূলধন ২ বছৰ সুদ ৭৫০ টকা কেতিয়াবা আপোনাক মূলধন উলিয়াব লাগিব পাৰে কেতিয়াবা আপোনাক সময়টো উলিয়াব লাগিব পাৰে আৰু কেতিয়াবা আপোনাক চিম্পল ইণ্টাৰেষ্টটো উলিয়াব লাগিব পাৰে গতিকে গোটেইকেইটা যি উলিয়াবলৈ দিয়ক লাগিলে আপোনাক মেইন সূত্ৰ হৈছে PRT / 100 SI = PRT / 100 বছ P কি T কি SI কি R দিয়া আছে নে নাই বা SI দিয়া আছে নে নাই T দিয়া আছে নে নাই P দিয়া আছে নে নাই যি আপুনি কুৱেশ্যনটো পঢ়ি পিনি আপুনি গম পাই যাব বছ সেইপিনে আপুনি কুৱেশ্যনটো বুজি লওক বছ সূত্ৰমতে আপুনি বহাই দিয়ক SI = PRT / 100 এতিয়া আমাৰ এই কুৱেশ্যনটোত দিছে যে যদি ৪৫০০ টকা ২ বছৰ ৭৫০ টকা হয় তেন্তে সুতৰ হাৰ কিমান হ'ব এতিয়া আমি কি কৰিছোঁ প্ৰথম P লিখি লৈছোঁ P = কিমান লিখি লৈছোঁ ৪৫০০ টকা P মানে কি প্ৰিন্সিপল অৰ্থাৎ মূলধন T মানে কি গম পাইছেনে T মানে হৈছে টাইম বুজিছেনে T মানে হৈছে টাইমটো হৈছে ২ বছৰ SI অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট সৰল সুদ ৭৫০ টকা R মানে ৰেট অফ ইণ্টাৰেষ্ট এবং ৰেট অফ ইণ্টাৰেষ্টটো দিয়া নাই এইটো উলিয়াব দিছে সূত্ৰটো পাতি ল'লোঁ আমি SI = PRT / 100 আৰু সেই অনুসৰি আমি মানবিলাক বহাই দিলোঁ ৭৫০ SI অৰ্থাৎ সৰল সুদ দিয়া আছে ৭৫০ টকা সেইটো আমি বহাই দিলোঁ ৪৫০০ মূলধন দিয়া আছে ইনটু R নাই দিয়া ইনটু 2 / 100 2 মানে হৈছে টাইম ২ বছৰ ৪৫০০ ইনটু R ইনটু 2 এইটো আপোনাৰ তলত ১১ আছে বুলি ধৰি লোৱা হৈছে এইটো পূৰণ হৈ গৈছে 45 ইনটু R ইনটু 2 এইফালে গুচি আহিলে ঠিক তেনেকৈ এইটো শূন্যটো প্ৰথম কাটি লৈছোঁ বাৰু তাৰপিছত 750 ইনটু এইটো 1 লগত পূৰণ হ'ল 750 হ'ল R = কি হ'ল 750 / 45 ইনটু 2 অৰ্থাৎ 45 ইনটু 2 যিহেতু এইফালে পূৰণ হৈ আছে সমান চিহ্নৰপে সিফালে গ'লে হৰণ হৈ যাব তাৰপিছত আমি কটাকটি কৰি দিলোঁ ৪৫ক ৯ বাৰ দিলোঁ ৫ নং ৫ কাটিলোঁ ৫ নং ৪৫ ৭৫ কাটিলোঁ ৫ নং ৭৫ শূন্যটো বহাই দিলোঁ ১৫০ হ'ল ৯ কাটিছোঁ ৯ ৩ 9 গ'ল ১৫ক কাটি দিলোঁ ৩ ৫ ১৫ শূন্যটো বহাই দিলোঁ ৫০ হৈ গ'ল তাৰপিছতে আমি তলত থকা ২টোৱে ৫০ক কাটিলোঁ এইবাৰ কৈছে ২ ২৫ ৫০ কিমান থাকিলে তলত থাকিলে ৩ ওপৰত থাকিলে ২৫ R = 25 / 3 এতিয়া 25ক 3 হৰণ কৰিলে কিমান যাব হৰণ কৰি চাব 8.3 পাব আৰু আপুনি 8.3 হ'লে এনেকৈ লিখিব পাৰে ৮ সমষ্টি ৩/১ এনেকৈ লিখিব পাৰিব ৮ সমষ্টি ৩/১ এনেকৈ লিখিব অৰ্থাৎ ৩ ৮ গুণ ২৪ 25 তেনেকৈ মিলি গ'লে হৈ গ'ল তলত যিটো ৩টো ৩ তলত বহিব দেখিছেনে ভাজক এইটো আপোনাৰ ভাগফলটো কিমান পাইছে ভাগফলটো পাইছে ৮টো সমষ্টিত বহিছে ভাগ শেষ ১টো সদায় ওপৰত বহিছে ভাগ ১টো সদায় ওপৰত বহিব সদায় মানে কি আপোনাৰ ভাগ ১টো ওপৰত বহিব আৰু যিটো আপুনি হৰণ কৰিছে এই ৩য়ে হৰণ কৰিছে এই ৩টো সদায় তলত বহিব বছ হৈ গ'ল আলমষ্ট আপোনাৰ কুৱেশ্যন এনচাৰটো যেনেকৈ থাকে তেনেকৈ অপশ্যনত দি আহিব 8.3 থাকিলে 8.3 দিব নহ'লে ৮ সমষ্টি ৩/১ থাকিলে ৩/১ দিব কথা ইমানেই
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পালে ভৱিষ্যতে আৰু বহুতো এনেকুৱা ধৰণৰ কুৱেশ্যন আলোচনা কৰিম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিবলৈ নাপাহৰিব ঠিক আছে